हेलो एवरीवन আপোনালোক সকলোকে মোৰ চেনেললৈ মই শিৱানী বৰাই পুনৰবাৰ স্বাগতম জনাইছো আকৌ এটা নতুন ব্লগ লৈ পেলাই মই আপোনালোকৰ ওচৰলৈ আহিলো অৱস্থা বহুত বেয়া হৈছে যেহেতু গুৱাহাটী যাব লাগে পেকিং চলি আছে মই অত দিনৰ পৰা পেলাই থৈ দিছিল আৰু ফাইনালি আজি কৰিবলৈ বহিছো আৰু আজি মোৰ মাথাস্থা বেয়া হৈ গৈছে মানে বস্তু কিনি থৈ দিছো বাস মানে পেকিং কৰিবলৈ বাকি আছে মই ভাবিলো ব্লগটো এতিয়া পাই ষ্টাৰ্ট কৰো আৰু আপোনালোক কেনে আছে জনাব আৰু মোৰ বহুত বেছি ভাল বহুত বেছি এক্সাইটমেন্ট হৈ আছে যেহেতু গম পাইছে মোৰ আগৰ ব্লগত চাই লৈ পেলাই মই হৈছিলো वर्ल्ड रेकर्डर कारण सिलेक्ट और आज 10 तारीख और आमक आज निब यार 5:30 मान बजात आछे सागै गाड़ी टाइम और आम 5:30 बजात पाबगै लागिब मेन टाउनले और भाविलो जल्दा जल्दी पेकिंग तो करूँ और भाविलो ब्लग तो स्टार्ट करूँ कि पाए और आहक तेतियाहले आपनालोकको লৈ যাম स्टेडियमলৈ आमी भाविलो एकेलगे जाऊँ वर्ल्ड रेकर्ड तो करि आहुंगै बहुत बेसी एक्साइटमेंट बहुत बेसी ভাল লাগি আছে কি হয় কি নহয় जेहेतु निजर प्रथम অভিজ্ঞতা আৰু ইমানখিনি 10,000 ছোৱালীৰ লগত একেলগে এটা বহুত বেছি এক্সাইটমেন্ট হৈ আছে আৰু মই আপোনালোকক লৈ যাম তালৈ আপোনালোক মোৰ লগত উলাও ব্লগটো চাব স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে আৰু মই কন্টিনিউ কৰো ভিডিওটো আৰু আইতাই ৰাতিপুৱাই মোক আহি পেলাই ইয়া দিছে হি পুৰি আৰু লুচি বুলিও কয় আমি লুচি কওঁ সাধাৰণতে বাৰু আপোনালোকে কি কয় মই লুচি আৰু ভাজিৰ সতি আৰু ইয়া মোৰ পেকিং এতিয়াও মোৰ আধাখনিয়া হৈ আছে ইয়া পেকিং কম্বল এখন লৈছোঁ কাপোৰখিনি ইয়াত কিজোন আমাৰ ইউনিফৰ্ম দিছে যেহেতু আৰু ৰেড কালাৰ এযোৰ দিছে হেৰি কালাৰ এযোৰ দিছে আৰু বাকীখিনি মেকআপৰ বস্তু আছে হাই অৱস্থা বাহিৰটো দেখাবলৈ নহ'ল মানে গাড়ীৰ পৰা পটাপট নামি পেলাই আমাৰ টাইম হৈ গ'ল সেইবাবে ইয়াত বহাই দিবলগীয়া হ'ল বেগ চেগ উঠাই মেলি পেলাই জাষ্ট তেতিয়া হৈছে অৱস্থা নাইকিয়া হৈ গ'ল ঘাম যাব পেলাই আমাৰ গাড়ী চলিলে গুৱাহাটীলৈ বুলি আৰু আমি সকলো বহুত বেছি হেপী আৰু আমাৰ আন্ধাৰে হ'লগৈ যেহেতু এজনীকৈ আহি পাওঁতে বহুত দেৰি হৈ গ'লগৈ আৰু শেষত আমাৰ মিনিমাম 6:30 মানত আমাৰ গাড়ী ষ্টাৰ্ট দিলে আৰু ফাইনেলি আমি যাবলৈ ৰেডি হ'লোঁ যেহেতু ৰাতিৰ ডিনাৰটো ইয়াতে কৰাই নিব নগাঁৱতে সেইবাবে আমাৰ বাইপাছত থকা ৰিফ্ৰেছ কোড আনি পেলাই আমাক ভাত খোৱালে সকলোখিনিকে নগাঁৱৰ যিমানখিনি আমি একেলগে গৈছিলোঁ যিমানটো আমাৰ টীম আছিলে 750 জনীয়া এটা টীম আছিলে সেই গোটেই টীমটোকে ইয়াতে ভাত খোৱালে আৰু ৰিফ্ৰেছ কোড আমি ভাত খাবলৈ নামিলোঁ আৰু অলপমান ভিডিঅ' কৰি দেখাওঁ আপোনালোকক এই 750 জনীতে ইমান বেছি লাগিছে তো ভাবকচোন 11,000 জনীৰ লগত কেনেকুৱা হ'ব সিচুৱেশ্যনটো আজি ইয়াত কাবা বিয়া ন মোৰ বিয়া এই বিয়া নে মানে কি কৈছিল কোনখনত আছা সুধিছো এইখন কি ফাইনেলি ৰুম পাই গ'লোহি আৰু ৰুমটো চাইফালে মুখকেইখন কপাল বেয়া এডজাষ্ট কৰি পেলাই 4জনী কেইজনী 5জনী আছোঁ এইখন ৰুমত আমাৰ কপাল বেয়া কোনেও কাৰো লগত এডজাষ্ট নহয় তো উপায় নাপাই পেলাই কাকো এৰিব নোৱাৰোঁ ফাইনেলি আমি কেইজনী থাকি গ'লোঁ 5জনীকে মৰ্ণিং সোনকালে উঠিব লাগিব শুই যাওঁ কাইলৈ ৰাতিপুৱা লগ পাম এয়া আমি প্ৰথমটো দিনৰ বাবে আমি বহুত বেছি উৎপাত হৈ গ'ল আৰু সেইবাবে পটককৈ মই দেখাব নোৱাৰিলোঁ বহুত বেছি আৰু ফাৰ্ষ্ট দিনাৰ কাৰণে আমি ৰেডি হৈ গ'লোঁ মই জাষ্ট নিজক অলপমান দেখাই লৈছোঁ বাৰু তাত গৈ দেখামগৈ আপোনালোকক ভগৱানকেইডাল খবলৈ জেগা নহয়
আমাৰ আছিলে মুখৰ অৱস্থা এয়া ইমান ৰ'দত নাচি নাচি আমাৰ মুখকেইখনৰ অৱস্থা এয়া বহুত বেছি নিজকে নেদেখোঁ কাইলৈ লগ পাম আকৌ মুখকেইখন চাওঁ আমাৰ মেকআপৰ দুনিয়াখন আজি মানে মেম আপোনালোক কেইজনীক চাওঁ অকণমান মেকআপ কৰা দিনটো একেবাৰে গ্ৰীণী হৈ আছে চব ৰুমটো যে দেখাবই নাই আৰু চাওঁ মেম আপোনাৰ মা চাওঁ এফালে এইজনী মই এতিয়া আমাৰ শেষ হ'ল আৰু আমি সকলো ৰুমলৈ বুলি ওলাই আহিলোঁ বহুতখিনি ল'ৰা ছোৱালী আছিলে একেলগে বহুত বেছি ভাল লাগিছিলে মই অলপমানহে ভিডিঅ' কৰিব পাৰিলোঁ মানে স্পেচ ফুল দেখাইছে তাত ইমান ফটো ভিডিঅ'ৰ পৰা তাৰপিছত ভাবিলোঁ ৰুমত আহি পেলাই কৰিমহি বুলি আৰু পিছদিনাখন এয়া আছিলে আমাৰ ল'ৰাখিনিৰ মানে ঢুলীয়াখিনিৰো যিহেতু দুটা ৱৰ্ল্ড ৰেকৰ্ড হৈছিলে আমাৰ এটা নাচনীসকলৰ সৈতে আৰু এটা অকল ছিংগল ঢুলীয়া পেঁপা টকাসকলৰ সৈতে সেইখিনিৰ প্ৰেক্টিচ কৰাই আছিলে আৰু আমাক এই ষ্টেডিয়ামতে বহি ৰাখিবলৈ দিছিলে আৰু মই সেইবাবে গোটেইখিনি যিহেতু গ্ৰীণ হৈ আছিলে আৰু বহুত বেছি ভাল লাগিছিলে দেখিবলৈ মই সেইবাবে অলপমান ভিডিঅ' কৰি পেলাই ৰাখিলোঁ আপোনালোকক দেখুৱাইছোঁ আমাৰ কাউন্টিং আৰম্ভ হৈছে গতিকে আপোনালোকে ভালকৈ বহি দিয়ক ইমান ফূৰ্তি সকলোৰে ইমান বেছি ভাল লাগিছে মামায়ো বহুত বেছি গান গালে আজি গান শুনিছে দেই মামায়ে গাইছে আৰু বহুত বেছি ভাল লাগিছে যিহেতু আমাৰ ফাইনেলি আমাৰ সপোন আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল যাৰ সপোন আছিলে সকলোৰে সপোন আছিলে অসমীয়াৰ জাতিটোক অসমীয়া বিহু বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ ফাইনেলি আমাৰ হৈ গ'ল আজি আৰু লগতে কওঁ যে আমাৰ যোনটো বিহু সাজ সেইযোৰ আমাৰ আজিৰ বাবে দিয়া নাছিলে আমাৰ কাইলৈ কাৰণে থৈছিলে যিহেতু আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া আহিব কাইলৈ উপস্থিত থাকিবহি তেওঁৰ আগত যিহেতু আমি সম্পূৰ্ণ বিহু সাজৰ সৈতে পৰিৱেশন কৰিম সেইবাবে আমাৰ সেই ড্ৰেছ কোড কাইলৈ কাৰণে ৰাখিছিলে যিহেতু দুযোৰকৈ কোনেও অনা নাছিলে বিহুৰ সাজ আজি নষ্ট হৈ যাব বুলি ভাবি পেলাই আমাক এদিনৰ কাৰণে দিছিলে কাইলৈ কাৰণে দিছিলে আৰু পিছদিনাখনহে আমাৰ বিহুৰ ড্ৰেছ দিছে সেইবাবে আমি কোনেও নিপিন্ধিলোঁ আমাক যি ইচ্ছা আমাৰ জাতীয় সাজ দিছিলে আৰু আমাৰ ফাইনেলি লাষ্টৰ দিনাখন সকলোৱে বহুত বেছি ফূৰ্তি কৰিলে মই অলপমান ভিডিঅ' কৰি পেলাই আৰু দেখুৱালোঁ বহুত বেছি ভাল লাগিছিলে জানেনে নিজকে মানে অসমীয়া হিচাপে নিজকে নিজে ইমানখিনি এটা জেগা পাইছিলোঁহি বুলি ভাবি পেলাই নিজকে লৈ বহুত বেছি গৌৰৱ বোধ কৰিছিলোঁ বহুত বেছি ভাল লাগিছিলে আমাৰ প্ৰতিদিনাই আমাৰ ৰুমলৈ আহোঁতে এনেকুৱা এটা হাল্লা হ'বই গাড়ীত গান লগাই দিয়ে বাছ নাচিব লাগে আৰু এইটো আছিলে আমাৰ এই ৰুমৰে অটপালি যিহেতু মই মানে এনেকুৱা ফটামি কৰিছে গোটেই ৰাস্তাটো মই মানে নেদেখাই নোৱাৰিলোঁ অলপমান গধূলি আছে আমাৰ যিহেতু আজি সোনকালে যাব লাগিব আমাৰ যি PM ছাৰ আহিছে নৰেন্দ্ৰ মোদী ছাৰ আহিছে সেইবাবে আমি সোনকালে যাব লাগিব আৰু জাষ্ট শোৱাৰ পৰা উঠিছোঁ আৰু আমাৰ মেমহঁত উঠাই নাই
মই ভাবিলোঁ ৰাতিপুৱাই ব্লগটো ষ্টাৰ্ট কৰোঁ, কিন্তু আজি শুনা পাইছোঁ আজি মানে মোবাইল এলাউ নকৰে। তো নাজানো আৰু কি হয়গৈ, বাকী মই দেখাই থাকিবলৈ যিমানটো পাৰোঁ চেষ্টা কৰিম বাৰু। আৰু মোৰ ওলাওঁগৈ সোনকালে, আমাৰ যিহেতু 7:30 আমাৰ ৰেডি হ'ব দিছে, এতিয়া অলৰেডি 6টা বাজিলেই। তো মেকআপ চেকআপ কৰি যাব লাগিব অলপমান, সেইটো কাৰণে মই ভাবিলোঁ সোনকালে ওলাওঁ আৰু ব্লগটো মই এতিয়া ষ্টাৰ্ট কৰোঁ। আজি যিহেতু লাষ্ট দিন আৰু কালি আমাৰ ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল আৰু আমি কৰিব নোৱাৰিলোঁ, যিহেতু প্ৰতিটো বস্তু আমাৰ কাৰণে আমাক এলাউ নকৰে মোবাইলটো, আৰু লগত লৈ থাকিব নিদিয়ে। তো হাতত মোবাইল নাথাকেই প্ৰায়, যিমানখিনি পাৰোঁ মই হ'লেও চেষ্টা কৰিছোঁ আপোনালোকক দেখাবলৈ। আৰু এতিয়া মই মেকআপ কৰোঁগৈ লাহে বোলো সিহঁতক দেখাই লওঁ আপোনালোকক। আমাৰ মেমহঁত উঠাই নাইকিয়া, সিফালে শুই আছে ইফালে শুই আছে দুইজনী। মেমহঁত উঠাই নাইকিয়া। ৰুমটোৰ ৰুমৰ ভিউ মই এতিয়া নিদিওঁ আপোনালোকক, অলপ লাহে দিম বাৰু, যিহেতু বহুত বেছি বস্তু আৰু হৈ আছে, সেইটো কাৰণে লেতেৰা হৈ আছে। মই লাহে মই আপোনালোকক ৰুমটোৰ ভিউটো একদম যোৱা টাইমত মই লাষ্ট দি থৈ যাম দেই। চবকে ইমান ধুনীয়া লাগিছে দেখিবলৈ। চাওঁ ওলাই দিয়া। হাই অঁ সেইফালে আমা মেম চাইফালে দেখা, মুখখন দেখাচোন। আমাৰ ৰেডি হোৱা নাই বাৰু ভালকৈ। বাই বাই। কিবা ইয়াত ইমান বেয়া লাগিছে পোহৰডালত দেখি পেলাই নিজকে। আমি ৰেডি হৈ গ'লোঁ, কিন্তু আজি মোবাইল তাত এলাউ নাইকিয়া, আৰু সেইবাবে মোবাইলটো আজি নিব নোৱাৰোঁ। যদিহে নিওঁ তেতিয়াহ'লে মানে অলপমান প্ৰব্লেম হয়, কিন্তু হ'লেও যদি মই নিওঁ তেতিয়াহ'লে মই আপোনালোকক নিশ্চয় দেখাম আজি তাত কি কৰোঁ, যিহেতু আজি লাষ্ট দিন। আমাৰ কালি ৱৰ্ল্ড ৰেকৰ্ড হৈ গ'ল, আৰু আমাৰ আজি কৈছোঁৱে নৰেন্দ্ৰ মোদী ছাৰ আহিবৰ কাৰণে আমাক আজি ফাইনেল এবাৰ মানে দেখাব। আৰু ৰেডি হৈ গ'লোঁ সকলোবিলাক, আজি ফাইনেল দিন। চাবিবিলাক জমা কৰি যাব দে। ৰুমৰ কাম খাওঁ পিন্ধাই ৰুমৰ চাবিবিলাক ওপৰত জমা কৰি যাব। আমি আহি পাই গ'লোহি, আৰু আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টৰ নামতে এটা কি বুলি ক'ম, এনেকৈ মানে টেণ্ট টাইপ ঘৰ সাজি দিয়া আছিলে, আৰু প্ৰতিখন ডিষ্ট্ৰিক্টৰ নাম আছিলে, মই দেখাই আছোঁ আপোনালোকক। আৰু আমাৰ এইখন আছিলে নগাঁৱৰ, আৰু নগাঁওখিনি মানে ইয়াতেই খোৱা বোৱা ৰেষ্ট লোৱা যিমানখিনি আছিলে নগাঁওখিনি ইয়াতেই কৰিব, আৰু আমি ইয়াতে ৰেষ্ট লৈছিলোঁ, খাইছিলোঁ। আমাৰ যিহেতু এতিয়া ব্ৰেকফাষ্ট টাইম, আমাক ব্ৰেকফাষ্টৰ কাৰণে আনিছিলে, সেইবাবে ভাবিলোঁ আপোনালোককো দেখাই লওঁ অলপমান। এয়া আমাৰ এণ্ট্ৰি এইফালে হয়, আৰু ইয়াতকৈ গোটেইখিনিয়ে একেলগে ৰেষ্ট লৈ আছে, গোটেইখিনি একেলগে আছে। সেয়া এয়া আমাৰ আহিবৰ সময়। বহুত বেছি মনটো বেয়া, বহুতখিনি স্মৃতি, বহুতখিনি ভাল লগা বস্তুৰ লগত লৈ পেলাই আমি আহিবলৈ ওলালোঁ। বিভিন্ন ডিষ্ট্ৰিক্টৰ বহুত বেলেগ লগৰীয়া বহুত লগ পালোঁ, আৰু বহুত বেয়া লাগিছে যে শেষৰ সময়খিনিত আমি এনেকৈ আকৌ নিজৰ জেগালৈ আহিব লাগিব। আৰু সেইবুলি আমি সকলোখিনি প্ৰতিখন ডিষ্ট্ৰিক্টৰে বেলেগ আছিলে, আমি একেলগে আহি আছিলোঁ, আৰু মাজতেই ঢোলৰ মাত শুনি যিহেতু ৰখিব নোৱাৰোঁ, লাষ্টত নাচি থৈ আহিছোঁ চবেই। পকে পাব পাই জাষ্ট মুখ চুখ ধুই পেলাই মানে পেকিং কৰি লৈছোঁ। কাইলৈ বোলে 5টা বজাতে আমাক নিব, তো ভাবিলোঁ আজি লাষ্ট দিন ৰুমটোত আৰু চবকে দেখাই লওঁ এবাৰ। চবকে মানে দুজনী বেলেগ মানে লগৰ দুজনী আছে, তেহেঁতৰ লগত শুব লাগিব। বোলো ৰুমটো দেখাব। কাইলৈ 5টাতে যাব লাগিব। এইফালে চাওঁ ৰাম কাপোৰ এইফালে
কাইলৈ মৰ্ণিং সোনকালে যাব লাগিব তো এতিয়া মানে এতিয়া শুতে বাজি গৈ 2টা হৈতে বাজি গৈ পেলাই 5:30 গাড়ী কথা কৈছে গাড়ী আহিব 5:30 বজাত শুবলৈ কৰিবলৈ নোপোৱা হৈ গৈছোঁ গৈ কোৱাচোন ৱৰ্ল্ড ৰেকৰ্ডটো কেনেকুৱা লাগিলে তোমাৰ দুজনী কওক ভাল লাগিছে কিন্তু কষ্ট হৈছে আৰু বহুত নজনা কথাখিনি জানিছোঁ বহুত ইমানো পাৰফেক্ট নহয় ন বিনাচান চ' যিমানখিনি পাৰিছোঁ কিছুমান কেতিয়াবা বহুত এনজয় কৰিছোঁ গোটেইখিনি কষ্ট হৈছে আৰু ৰ'দত দিব লাগে ন সেইটোৱে আৰু বাকী গা কালাৰ চেঞ্জ হৈ গৈছে মানে ধৰিব পৰা হৈ গৈছে গা এটা দুটা কালাৰ সঁচাই ইমান গা কালাৰ বেলেগ হৈ গৈছে আকৌ ঘৰলৈ বিহু বুলি এবাৰ ইয়াতে গ'লা বিহু কাইলৈ গৈ পেলাই এফাল বিহুহে পাম আমি উৰুকাত নাই গৰু বিহু নাই আমি এফাল বিহু মানুহৰ বিহু তাকো এফালহে পাম আমি আধা দিন ইয়াতে থাকিম গাড়ীত যাওঁতে থাকিম পিছবেলা মানেহে পাম সঁচাই হুঁচৰিটো বহুত মিছ কৰি আছোঁ ভাল হৈছে বাবা ইমান দিছে আমাক খুৱাইছে বোৱাইছে ৰাখিছে আপোনাৰ বহুত ধন্যবাদ ইমানখিনি কষ্ট কৰিছে আপোনাৰ কষ্টৰ ফলত আজি ইমানখিনি হ'ব পাৰিছে আমাৰ বিহু আছে অসমত ৱৰ্ল্ড ৰেকৰ্ড পাইছে হ'ল মামাক সঁচাই মানে থেংক ইউ আৰু ইমানখিনি কৰিছে ন বা বহুত কৰিছে দেই আমি বাহিৰত কি নিউজ মানে ওলাই সেইটো আমি নাজানো বাট আমি নিজে ফিল কৰোঁ মানে প্ৰতিটো বস্তু আমাক খাই মনি লাগি গৈছে মানে এনেকুৱা খোৱাৰ যোগান ধৰিছে প্ৰতিটো বস্তু আমাৰ মুখৰ সন্মুখত থাকে মানে আৰু ইমান ফেচিলিটি দিছে প্ৰতিজনী ছোৱালীৰে গাড়ী ইমান ধুনীয়া ৰাখিছে মামাই আৰু ইমান ধুনীয়াকৈ খুৱাব দিছে মানে আচৰিত বহুত ভাল লাগিছে বহুত ভাল লাগিছে সেইটো কথা মানে ক'বই লাগিব কোনোবাই কিবা মিছাকৈ ক'লেও মানে যোনখিনি আমি আছোঁ যোনখিনি পাইছোঁ সেইটো কথা আমি মানে না ক'লে নহ'বই মানে ক'বই লাগিব বহুত বেছি ভাল লাগিছে কিন্তু তাৰপিছতো বাহিৰত বহুত কথা শুনি আছোঁ আমি কিন্তু নাই আমি ভিতৰত থকাখিনি গম পাইছোঁ বহুত বেছি ভাল লাগিছে আৰু বহুত কেয়াৰ প্ৰতিটো বস্তু আমাক ইমান মানে সহায় কৰে প্ৰতিটো মানুহৰ লগত লাগি থাকে আমাৰ বহুত বেছি ভাল লাগিছে মানে বাহিৰ আমি ভবা নাছিলোঁ মানে ইমানখিনি পামহি বুলি বাট তাতকৈ ভাবাতকৈ বহুত ওপৰত পাইছোঁ মানে বহুত বেছি ভাল লাগিছে শুওঁ এতিয়া কাইলৈ আকৌ মৰ্ণিং 5টা বজাত যাব লাগিব মৰ্ণিং আকৌ লগ পাম গুড নাইট গুড নাইট এয়া আমাৰ আছিলে 218 ৰুম নাম্বাৰ একে ৰুমৰ অৱস্থা নাই মই জাষ্ট ওপৰে দেখাইছোঁ যিহেতু থাকিলেও তল ফ্ল'ৰ একদম অৱস্থা নাই এইটো আছিলে বাথৰুম গাঁতৰ পৰা দেখাই দিছোঁ বাৰু এইটো আছিলে বাথৰুম আৰু এইজনী মই গুড মৰ্ণিং আমি যাবলৈ এতিয়া ৰেডি হ'লোঁ ওলালোঁ গাড়ীও আহিলে বা জাষ্ট ব্ৰেকফাষ্টটো কৰি লৈ পেলাই গাড়ীত উঠোঁগৈ আৰু এতিয়া মই ভাবিলোঁ একদম লাষ্টলি ৰুমটো দেখাই লওঁ আপোনালোকক গা চা বেয়া লাগি গৈছে কি ৰাতি দেৰিকৈ শুইছোঁ ৰাতিপুৱা সোনকালে কেতিয়া ঘৰগৈ পাওঁ জাষ্ট এইটো ৰুমটো আপোনালোকক দেখালোঁ ফ্ল'ৰটো নেদেখাওঁ বহুত বেছি লেতেৰা আছে কাৰণ পানী বটলে ভৰ্তি হৈ আছে 2খনকৈ বেড আছিলে আমি 5জনী আছিলোঁ তাতে ফাইনেলি আমি ঘৰ আহিবলৈ গাড়ীত উঠিলোঁ আৰু সকলোবিলাক টোপনিত ব্যস্ত যিহেতু এই 5 দিনেই একেবাৰে শুবলৈও শান্তি পোৱা নাই আমি আৰু এই দুজনী মৌখিকত চাওক মই নেদেখাই নোৱাৰিলোঁ মোৰ কাষতেই শুই আছিলে মোৰ যিহেতু ৰুমত আছিলে আৰু শেষত ভাবিলোঁ যেতিয়া নগাঁও পাইছোঁহি আৰু তেনেকুৱাতে আমাৰ আকৌ এনাৰ্জি বাঢ়ি গ'ল গোটেইবিলাকে আকৌ অকণমান নাচিলোঁ পেলাই যিহেতু পাবহি হৈ গ'ল আৰু কেতিয়া আকৌ চবকে লগ পাওঁ নাজানো বহুত বেছি ভাল লাগিলে আৰু সকলোৱে ইমান ধুনীয়াকৈ এনজয় কৰি আছে মই আপোনালোকক নেদেখাই নোৱাৰিলোঁ কথাবিলাক অলপ বেছি হৈ গৈছে বাৰু আৰু সেইবুলি আমি নগাঁও সেইবিলাক পাই গ'লোহি আৰু চবকে বাই বাই দিলোঁ আৰু ময়ো ভাবিলোঁ এইখিনিতে মই মোৰ ব্লগটো শেষ কৰোঁ বুলি আপোনালোকে কেনেকুৱা পালে প্লিজ জনাব আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই মই আকৌ আহিম আপোনালোকৰ মাজলৈ আজিলৈ আহিছোঁ বাই বাই